বিয়া বিয়া বুলি বিয়া শেষ হৈ গ'ল। ৮ নংলা কইনে ৮ নংলাকৈ আজি ভাঙিব যাব আহিছিল। বাবুৰ তিলটো চাকচোন ইমান ধুনীয়া আৰু আহিয়ে পালোহি আৰু অকণমানহে বেছি দূৰলৈ গাড়ীত উঠা যেন নাপালোঁ আৰু ইয়াৰ কইনাৰ ঘৰ পালোহি। ৰুমটো দেখুৱাই দিছোঁ আৰু এনেকৈ আমি সকলোৱে বহি আছোঁ। ইফালে দৰা কইনাও আছে। চাহ দিলে, চাহ আধা খোৱা হৈ গ'ল। বহুত কিবা কিবি দিছিলে, এতিয়াহে বৌহঁতে চাকচোন সজাই দিছে আৰু এনেকৈ এবাৰ ক'ব ফটো উঠো, এবাৰ ক'ব নুঠো আৰু এনেকৈ জমনি বহুত হৈ আছে। ইফালে কইনাৰ মাকো আছে আৰু চাহ তাহ খাই অকণমান আমি বাহিৰত ফুৰিব ওলাই আহিছোঁ ৰাস্তাৰ ফালে। ইফালে আমি বাইদেউৰ পৰা বহি আছোঁ আৰু ইহঁতৰ চাকচোন বৌহঁতৰ পোজ দিয়া হোৱাই নাই, ফটো উঠি আছে পুৰা। আকোবাৰ আমাক মুড়ি চাহ দিলে আৰু দৰা ঘৰৰ পৰা মুড়ি আনিছিলোঁ। আমাৰ ৰাভা মানুহবিলাকৰ কিবা নিয়ম আছে বোলে, দৰা ঘৰৰ পৰা মুড়ি আনিব লাগে আৰু দৰা চাব অহাবিলাককো মুড়ি দি চাহ দিব লাগে আৰু ভাত দিলে। বহুত কিবা কিবি দিছিলে দেই। এয়া ভাত খাই বৈ আজৰি হ'লো, এতিয়া ঘৰত যাব ওলাইছে। এয়া জেঠাহঁতক মান কাঢ়িছে আৰু আজি মোৰ